তো মানে ফোন কৰিছে ৰ'ব এবাৰ ৰিচিভ কৰোঁ ফোন কৰিছে বহুত কষ্টকৈ যে ওলাইছোঁ আপোনাৰ ভিডিঅ' আগৰ পৰাই চাওঁ বিগ ফ্ৰেণ্ড মই মানে কি ক'ম বহুত বহুত ধন্যবাদ অঁ গোৱালপাৰা আলোচ নহয় সেই যাব পাৰিম কিন্তু সেই আৰু দূৰ হয় বহুত অঁ 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 তো হেল্ল' এভৰিৱান দিছ ইজ মি এণ্ড ৱেলকাম বেক টু মাই চেনেল মানে বহুত এক্সাইটেড হৈ আছোঁ টাইটেল আৰু থাম্বনেইল দেখা পাই আপোনালোকে গম পালে কিহৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ মানে কেনেকৈ যে নাম্বাৰটো মই কালেক্ট কৰিলোঁ নহয় গাইছ মইহে জানো মানে মই এইবাৰ তাই প্ৰেংক কল কৰি ন চ' মই তাক প্ৰেংক কল কৰি এইবাৰতো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে বহুত এক্সাইটেড আছোঁ মানে নাম্বাৰটো কিবাকৈ কালেক্ট কৰি পাইছোঁ তো গাইছ মই মানে প্ৰেংক কলটো কৰিব গৈ আছোঁ তো অলপ চাই থাকোঁ ভিডিঅ'টো ক'লে কি তো মানে ফোন কৰিছে ৰ'ব এবাৰ ৰিচিভ কৰোঁ ফোন কৰিছে হেল্ল' হেল্ল' অঁ থিতিমান দাই ক'লে নেকি অঁ অঁ কি কৰি আছে এতিয়া হা কি কৰি আছে এতিয়া মই ভিডিঅ' বনাই আছোঁ ৰ'বা এটা ভিডিঅ' আপুনি কাৰ লগত ইমান ব্যস্ত আছিলে তেতিয়াৰ পৰা ফোন কৰি আছিলোঁ সেইটো ভিডিঅ'তে বনাই আছিলোঁ মানে আপোনাৰ লগত এটা কথা আছিল মানে আপোনাক এটা ৰেষ্টুৰেণ্ট অ'পেন কৰিবৰ কাৰণে মানে ফোন কৰিছিলোঁ পাছত তাতে এটা ভিডিঅ' বনাই দিব লাগে আৰু ক'ত অঁ গোৱালপাৰা বহুত দূৰ হৈ দেখোন আমাৰ অঁ 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 আপোনাৰ ক'ত ঘৰটো আমাৰ মোৰ ৰঙিয়াৰ ৰঙিয়া অঁ অঁ চাইছিলোঁ আপোনাৰ মানে নাম্বাৰটো বহুত কষ্টকৈ যে ওলাইছোঁ আপোনাৰ ভিডিঅ' আগৰ পৰাই চাওঁ বিগ ফ্ৰেণ্ড মই মানে কি ক'ম বহুত বহুত ধন্যবাদ অঁ 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 পাছত আপোনাৰ ভিডিঅ' মই ফাৰ্ষ্টৰ পৰাই চাওঁ মানে যেতিয়াৰ পৰা মানে দেখা পাইছোঁ মানে সেইদিনাৰ পৰাই চাওঁ আৰু মানে ভাল লাগে আৰু কিন্তু আপোনাৰ চব ভিডিঅ' ফ'ল' কৰোঁ মানে ইনষ্টাতো ৰিলচবিলাক চাই থাকোঁ আৰু ইনষ্টাতো মই মেছেজ কৰিছোঁ আপোনাক প্লিজ ৰিপ্লাই কৰিব অঁ হ'ব ঠিক আছে পাছত এতিয়া কি কৰি আছে মই এই ভিডিঅ'টোৱে বনাই আছোঁ নতুন চিৰিজ এটা আৰম্ভ কৰিম মানে ছাডেনলি প্ৰেংক কলটো নেকি ছাডেনলি প্ৰেংকল তোমাৰ পিছত আহিব আৰু অতি সোনকালে মানে এইটো আৰু নতুন চিৰিজ ছাডেনলি প্ৰেংকলৰ দৰে কিন্তু এইটো অলপ বেলেগ ধৰণৰ আৰু আপোনাৰতো বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰৰ নাম্বাৰ আছে ন অঁ অঁ কেনেকৈ কালেক্ট কৰে মানে নাম্বাৰবিলাক এই ইনষ্টাগ্ৰামত কৰোঁ আৰু আগৰ পৰা ইউটিউবাৰখিনি যেনেকৈ চিনাকি আছিল এক্টৰ এক্ট্ৰেছখিনি ইনষ্টাগ্ৰামৰ পৰাই লওঁ অঁ অঁ মানে ছাবস্ক্ৰাইবাৰ কেনেকৈ বাঢ়ে মানে আপোনাৰ চেনেল কেতিয়া মনিটাইজ হৈছিল 3-4 হাজাৰ মানত হৈছিল 4,000 অঁ অঁ কি মানে ফাৰ্ষ্ট টাইমৰ পৰা কেনেকৈ মানে কিবা বনায় ভিডিঅ' বনায় ফাৰ্ষ্ট টাইমৰ পৰা কি কণ্টেণ্ট বনাইছিলে আপুনি মই ব্লগে বনাইছিলোঁ আগতে মানে ময়ো বনাওঁ মানে ৰিচেণ্টলি আমাৰ এইচ এছ দিছিলোঁ এইবাৰ এইচ এছৰ ভিডিঅ'ত মানে বহুত ভাইৰেল হৈ গৈছে ভিডিঅ'টো মানে বহুতে গালিও দিছে কিবাও কৰিছে তাতে অলপমান চেনেলটো গ্ৰ' হৈছে আৰু 1K ছাবস্ক্ৰাইবাৰ হৈছে এতিয়া চ' আপোনাক মানে মাতিছিলোঁ আৰু মানে ৰেষ্টুৰেণ্টখন মানে অ'পেনিং কৰাৰ সেইটো নক'লে আৰু আপুনি কথাটো গোৱালপাৰা আলোচ নহয় সেই যাব পাৰিম কিন্তু সেই আৰু দূৰ হয় বহুত অঁ 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 কেতিয়া নব এতিয়া মানে আজি মানে আপোনাৰ 22 তাৰিখ ন 25 তাৰিখে হ'লো হয় পাছত আপুনি নক'লে আৰু একো অঁ মই জনাম দিয়া মানে সুধি চাব লাগিব ঘৰত দূৰ হয় না ঘৰত অঁ অঁ আনে আৰু বহুত মানে কথা আছে আপোনাৰ লগত মানে টাইম আছে নে নাই আপোনাৰ প্ৰথমতে সেইটো কওক অকণমান দেৰিকৈ কৰোঁ নেকি ভিডিঅ'টো বনাই আছিলোঁ মানে দেৰিকৈ মানে ৰ'ব লাষ্ট ৰ'ব 5 মিনিট লাষ্ট ৰ'ব এটা কথা সুধিলোঁ আৰু মানে কিবাকে বহুত কষ্টকৈ নাম্বাৰটো পাইছোঁ মানে আৰু আপুনি কিবা এটা সঁচা কথা কওঁ আপুনি আৰু বিশ্বাস কৰে নে নকৰে মানে ৰিচেণ্টলি এছিয়ানৰ ভিডিঅ'টো যে দিছা অঁ সিটা ভিডিঅ'ত মানে ভাল লাগছে আৰু কিনা সিটা জোতাটো ভাল লাগিছে অঁ ক'ৰ পৰা কেনেকৈ মানে ছাৰপ্ৰাইজ গিফ্ট কৰিছিলে বুজি নাপালোঁ এইটো ভালকৈ ক'ব নেকি সেইটো স্পনচাৰ কৰিছিল মানে কোম্পানী এটাই জোতাযোৰ অঁ অঁ আৰু মানে এটা কথা ইউটিউবত মানে মনিটাইজ হোৱাৰ পিছত মানে আৰ্নিং কেনেকৈ হয় কেনেকৈ কি কৰিব লাগে মানে মনিটাইজ 4,000 টাইম আৰু 1,000 ছাবস্ক্ৰাইব হোৱাৰ পিছত তোমাৰ নিজক নিজে মনিটাইজ মানে এপ্লাই কৰিব লাগে আৰু তাৰপিছত এনেকৈ ডলাৰ পাই থাকিবা আৰু ফাৰ্ষ্ট পে'মেণ্ট এটা কেতিয়া পাইছিলে আপুনি মই ইউটিউবৰ স্পনচাৰশ্বিপৰ পৰাই পাই আছোঁ মেইন যিটো ডলাৰ পাই সেইটো দুৰ্গা পূজা মানে পাম অঁ স্পনচাৰশ্বিপৰ পৰাই পাইছে কিমান আপুনি যে আইফোনটো লৈছে ইউটিউবৰ পৰা কামাই লৈছে নেকি কিমান আছিল আইফোনৰ দামটো 40,000 অঁ অঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলে না মানে দোকানৰ পৰা লৈছিলে ফ্লিপকাৰ্ট অঁ 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 মানে মোৰো এটা চেনেল আছে আপুনি প্লিজ ছাপোৰ্ট কৰিব নেকি
চাম দে মোক লিংকটো দিবা লিংকটো দিবা মানে এটা কথা মই আপোনালোকৰ প্ৰেংক কল কৰি আছিলোঁ মানে ৰেষ্টুৰেণ্ট কোনো অপেনিং নহয় মানে নাম্বাৰটো মই গম পাইছোঁ এনেকৈ কওঁতে নাই মই সঁচা কথা এটা কওঁ এবাৰ মানে নাম্বাৰটো ক'ত পাইছোঁ মানে ৰিচেণ্টলি এছিয়ানৰ ভিডিঅ'টো যে দিছা তাতে নাম্বাৰটো মানে ব্লাৰ কৰিছা কৈছা না ব্লাৰ হোৱাই নাই নাম্বাৰটো তাতে উঠি আছে মইতো পাহৰি গৈছোঁ সেইটো কাৰণে তামাম ফোন নাচিবা বাট এখন মানে মই আজকাকে দেখা পালোঁ বাপৰে বাপ স্ক্ৰীনশ্বট মাৰি না মই মানে যেতিয়া মানে প্ৰেংক কল এতিয়া ক'ত ৰ'ব মানে এইটো ভাবিলোঁ আৰু কি না চ' মোৰ অলপ লাগছি মই এনেকৈ কওঁতে অঁ মানে মই ডাইৰেক্ট ক'লোঁ মানে কোৱাটো মোৰ ইমান এটা ভাল নহ'ল আৰু মানে একো নাই বঢ়িয়া কৰি পোৱা নাই মানে আৰু এটা কথা কি আছিল তেতিয়া মানে ফোন কৰিছিলোঁ সেইটো মোৰ নাম্বাৰৰ লগত ফোন কৰিছিলোঁ চ' এতিয়া এইটো মাৰ মোবাইলৰ লগত কৰিছিলোঁ আপোনাক মই হোৱাটছএপত মেছেজো দিছোঁ চাব আৰু কি না ঠিক আছে দে অঁ বেয়া পালি নেকি ফোন কৰাত নাই কিয় বেয়া পাম একো নাই নাই মানে সেইটো নাম্বাৰটো সেইটো মানে এতিয়া ৰিমুভ কৰি দিব আৰু না মানে এতিয়া মানে তাৰ পৰাই পাইছোঁ নাম্বাৰটো মই ব্লাৰ কৰা নহ'ল মই তাকেতো একো নাই দে হ'ব দে এইটো ভিডিঅ' মানে দিম আৰু কি না ইউটিউবত আৰু আপুনি প্লিজ ছাপৰ্ট কৰিব নিশ্চয় ঠিক আছে থেংক ইউ হা আৰু না মোক এইটো মাৰহে নাম্বাৰ মই নিজৰ নাম্বাৰ লগত মেছেজ কৰি থৈ দিছোঁ মেছেজ দিবা মই ছেভ কৰিম দে আৰু ইউটিউবৰ লিংকটো দিম এতিয়া ভিডিঅ'টো দিব পাৰিম না পাৰিবা দে থেংক ইউ হা থেংক ইউ ঠিক আছে দে কম বহুত এক্সাইটেড মানে ভিডিঅ'টো ভালকৈ কৰাই নহ'ল মাইক চাইক লগত পূৰা ৰেডি মানে পূৰা ভালকৈ কৰিম ক'লো না মানে ফোনটো আজকাকে তাই মানে মই মেছেজ দিছিলোঁ তাক চ' সি আজকাকে ফোনটো কৰিল মানে মই আৰু চব ব্যৱহাৰ কিবাই কৰা নহ'ল চ' ভিডিঅ'টো এনেকৈ লেতেৰ হ'ল ইমান এটা পাৰফেক্ট নহ'ল চ' প্লিজ যদি কোৱাৰ কাৰিত কিবা তাত ভুল হৈছে প্লিজ ক্ষমা কৰি দিব আৰু কিমান দা প্লিজ এইটো ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাপৰ্ট কৰি দিব আৰু কিনা আৰু যদি কোৱা খানিত ক'ৰবাত ভুল হৈছে প্লিজ ক্ষমা কৰি দিব ত' দোস্ত মাইক চাইক লগত পূৰা ভালকৈ মানে কৰিম বুলি ভাবিলোঁ আৰু কিনা চ' আজকাকে মানে ফোনটোও কৰি দিল চ' তিমান দাই মানে ভালকৈ কৰা নহ'ল আৰু ইমান এটা পাৰফেক্ট নহ'ল চ' সেইটো কাৰণে ক্ষমা কৰি দিব চ' কেনেকুৱা হ'ল আজিৰ ভিডিঅ' তলত কমেণ্ট কৰি দিব আৰু সকলোৱে প্লিজ ছাপৰ্ট কৰি দিব ত' দোস্ত লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে সকলোকে বাই বাই জয় হিন্দ বন্দে মাতৰম সকলোৱে ভালে থাকক বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপৰ্ট কৰি দিব আৰু ভিডিঅ'টো প্লিজ সকলোকে শ্বেয়াৰ কৰি দিব আৰু কিমান দা প্লিজ ছাপৰ্ট কৰি দিবা আৰু